হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে? আমাৰো বৰ্তমান ভালে। যিহেতু মই বহুত দিন তেনেকৈ ভিডিঅ' দিব পৰা নাই। মই ভিডিঅ' কেতিয়া দিছিলোঁ, 1 জানুৱাৰীতে দিয়া নেকি। তাৰপিছত মোৰ মোবাইলটো বেয়া হ'ল, ভিডিঅ' কৰিব পৰা নাই। এতিয়া মোৰ মোবাইলটো ভাল হ'ল, সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰি দিম বুলি ভাবিছোঁ। এতিয়া বেছি 9:30, মোৰ সকলোবিলাক কাম বন কৰি হৈ গ'ল আৰু খোৱা বোৱা আছে বাৰু। চাহ তাহ খাই পিনি আজৰি হৈ গ'লোঁ। তাৰপিছত আজি আমাৰ ঘৰত নাম পতা আছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আৰম্ভই কৰি দিওঁ আজি ৰাতিপুৱাই। এতিয়া নামৰ কাৰণে মানুহ 10টা বজাত আহিবই। এতিয়া 4টা বাজিলে, মই ওলাই মেলি ৰেডি হৈ লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ আজি বেটাই একদম ৰাতিপুৱাই গা ধুৱাই দিলোঁ আৰু বাকী তাত থকা বস্তুবোৰ ইয়ালৈ লৈ আনিলোঁ ৰাতিপুৱাই। এতিয়া মই ঘৰ মচিব লৈছোঁ আৰু ঘৰ চাফা কৰি হ'ল বাৰু। হৈ পিনি এতিয়া ঘৰটো অকণমান মচি দিওঁ। তাৰপিছত ঘৰ ৰং দিছিলোঁ বাৰু। ৰং দিছে বুলি যে কৈছিলোঁ যে, আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। বেটাই কাৰ্টুন চাই আছে। সেয়া এতিয়া আমাৰ ঘৰটো ৰং দিলে, অৰেঞ্জ কালাৰ দিলে। এতিয়া নামৰ কাৰণে পানী আনি থৈ দিয়া আছে। আৰু কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু কালাৰটো বহুত ভাল লাগিছে। এইটো কালাৰ দিলে মানে ঘৰটো কিবা উজ্জ্বল লাগে, সেইকাৰণে ভাল লাগে আৰু। এয়া হ'ল, এতিয়া ভিতৰত গৈ দি আছেগৈ। বাকী খালী হৈছে আৰু লাহেকৈ।